নমস্কাৰ বন্ধু বান্ধৱীসকল আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে য'ত আপোনালোকক দেখুৱাব বিচাৰিম আপুনি যদি pmjay ঘৰৰ কাৰণে যিটো এপ্লাই কৰিছিলে চৰকাৰী ঘৰৰ কাৰণে যিটো এপ্লাই কৰিছিলে এপ্লাই কৰাৰ পিছত আপোনাৰ নেমটো ষ্টেটাছটো কি হৈ আছে আপোনাৰ নেমটো ভেৰিফাইড হৈ পেলাই এইটো ৰিজেক্ট হ'ল নে একচেপ্ট হ'ল নে কি হ'ল সেইটো ষ্টেটাছটো সম্পূৰ্ণ ৰূপে দেখুৱাবলৈ চেষ্টা কৰিম সেয়েহে ভিডিঅ'টো হ'বলৈ গৈ আছে ইম্পৰ্টেণ্ট যদি সেই ভিডিঅ'টো এতিয়ালৈকে লাইক এটা কৰা নাই লাইক এটা কৰি দিয়ক আৰু যদি চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক এনেধৰণৰ ইম্পৰ্টেণ্ট তথা অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা বা কম্পিউটাৰৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব ওপেন কৰি লৈ পেলাই ইয়াতে সাৰ্চ বক্স দেখিব পাৰিছে সাৰ্চ বক্সত টাইপ কৰি দিব pmjay বুলি টাইপ কৰি দিব টাইপ কৰি দি পেলাই সাৰ্চ কৰি দিব সাৰ্চ কৰি দিলে আপোনাৰ সন্মুখত এটা নতুন এটা ইন্টাৰফেস খোল খাব এনেকুৱা এটা ইন্টাৰফেস খোল খাব ইয়াতে দেখিব পাৰিছে বহুত কেইটা লিংক আহিব ফাৰ্ষ্ট যেটো লিংক দেখিব পাৰিছে ফাৰ্ষ্ট লিংকত আপুনি ক্লিক কৰি দিয়ক ফাৰ্ষ্ট লিংকত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস দেখিব পাৰিব ইয়াতে আপুনি একো কৰিব নালাগে ওপৰত দেখিব পাৰিছে সৰু সৰু আখৰেৰে এইটো যেটো সেকেন্ড যেটো অপচন দেখিব পাৰিছে এটা ক্লিক কৰি দিব ইয়াতে দেখিব পাৰিব ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস দেখিব পাৰিব বহুত কেইটা অপচন আহিব বহুত কেইটা অপচনৰ ভিতৰত আপুনি ইয়াতে দেখিব পাৰিছে এফ নম্বৰৰ যেটো অপচন আছে এফ নম্বৰৰ অপচনটো 3 নম্বৰ অপচন আছে 3 নম্বৰ অপচনটো ক্লিক কৰি দিব ক্লিক কৰি দি পেলাই এনেকুৱা এটা ইন্টাৰফেস দেখিব পাৰিব মই ভিডিও ডেসক্ৰিপচনৰ লিংকটো দি ৰাখিম আপুনি যাতে ক্লিক কৰি এইটো পেজলৈ অতি সহজে আহিব পাৰিব ইয়াতে যেটো ফাৰ্ষ্ট আৰু সেকেন্ড যেটো অপচন দেখিব পাৰিছে ইয়াতে আপুনি একো কৰিব নালাগে থাৰ্ড অপচনটোত আপোনাৰ নিজৰ ষ্টেটটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লৈ পেলাই ইয়াতে সেকেন্ড যেটো অপচন আহিব সিলেক্টত আপুনি ক্লিক কৰি দি পেলাই আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তাৰ পিছতে সিলেক্ট দেখিব পাৰিব ইয়াতে সিলেক্ট কৰি পেলাই আপুনি আপোনাৰ যেটো ব্লক হয় ব্লকটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ব্লকটো সিলেক্ট কৰি লোৱাৰ পিছত আকৌ এটা অপচন আহিব অপচনত আপুনি গৈ পেলাই ইয়াতে দেখিব পাৰিব আপোনাৰ যেটো গাঁও পঞ্চায়ত হয় গাঁও পঞ্চায়তটো ইয়াৰ পৰা সিলেক্ট কৰি লৈ ল'ব গাঁও পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত ইয়াতে দেখিব পাৰিছে এটা মেচ আহিছে এই যেটো অংক যেটো আহিছে অংকটো আপুনি দেখিব পাৰিব ইয়াতে দিছে 75 মাইনাস 70 ইয়াৰ পৰা আপুনি মাইনাস 75 ৰ পৰা আপুনি 70 মাইনাস কৰিলে কিমান হ'ব এটো আপুনি ইয়াতে বহুৱাই দি পেলাই সাবমিট দেখিব পাৰিছে ইয়াতে সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনাৰ যেটো ৰিপৰ্ট হয় ৰিপৰ্টটো সকলোবোৰ ৰিপৰ্ট ইয়াতে দেখিব পাৰিব আপুনি ইয়াতে দেখিব পাৰিছে সিৰিয়েল নম্বৰ তাৰ পিছত দেখিব পাৰিছে ৰেজিষ্ট্ৰেচন নম্বৰ তাৰ পিছত দেখিব পাৰিব বেনিফিচিয়াৰী নেম তাৰ পিছত বেংক নামটো দেখিব পাৰিব ইয়াতে দেখিব পাৰিব ষ্টেটাস ইয়াতে আপুনি আপোনাৰ নেমটো বিচাৰি উলিয়াব বা আপুনি বিচৰা নেমটো ইয়াতে বিচাৰি উলিয়াব বিচাৰি উলিয়াই পেলাই দেখিব পাৰিব আপুনি যদি ভেৰিফাইড হৈছে বা আপোনাৰ নেমটো যদি ইয়াতে দেখিব পৰা নাই তাৰ কাৰণে এটা সেপাৰেট ভিডিও এটা বনাবলৈ মই চেষ্টা কৰিম কমেন্টত জনাই দিব যদিহে আপোনাৰ নেমটো ভেৰিফাইড হৈছে আৰু যদিহে ইয়াতে না আপোনাৰ নেমটো বিচাৰি পোৱা নাই তেতিয়াহলে কমেন্টত জনাই দিব মই এটা বেলেগ ভিডিও বনাবলৈ চেষ্টা কৰিম আৰু ইয়াতে দেখিব পাৰিব ডাউনলোড পিডিএফত আপুনি ক্লিক কৰি পেলাই আপুনি এই যেটা লিষ্ট হয় লিষ্টটো আপুনি ডাউনলোড কৰিব পাৰিব আৰু জনাব বিচাৰিম এইটো চেনেলটোৰ এটা WhatsApp গ্ৰুপ আছে যদিহে WhatsApp গ্ৰুপত আপুনি জয়েন হ'ব বিচাৰে তেতিয়াহলে ডেসক্ৰিপচনৰ লিংক দিয়া থাকিব তাতে ক্লিক কৰি পেলাই আপুনি আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব আৰু এনেধৰণৰ ভিডিওসমূহ অতি সহজে পাই থাকিব হয় এনেধৰণে আপুনি আপোনাৰ যেটো নেম হয় নেমটো আপুনি চেক কৰি ল'ব আৰু যদি হে ভেৰিফাইড হৈছে কমেন্টত জনাই দিবলৈ নাপাহৰিব মই আপোনাৰ তাৰ কাৰণে এটা বেলেগকে ভিডিও বনাবলৈ চেষ্টা কৰিম ভেৰিফাইড হোৱা নেমটো আপুনি একচেপ্ট ৰিজেক্টটো কেনেকৈ চেক কৰিব আশা কৰিছো ভিডিওটো হৈছে হেল্পফুল যদি এই ভিডিওটো হৈছে হেল্পফুল তেতিয়াহলে বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিওখিনি অতি সহজে পাই থাকিবলৈ জয় হিন্দ জয় অসম